এয়া দেখিছেনে আজি আমি সকলোৱে মিলি দয়াং হাইড্ৰ প্ৰজেক্ট যাবলৈ ওলাইছোঁ আৰু ভাল লাগিব আশা কৰিছোঁ আপোনালোকে চাই থাকিব। এয়া চাওক আমি যাবলৈ যো-জা চলাইছোঁ আৰু ঘৰতে ভাত চাত বনাই নিয়া হৈছে, ভাত ৰুটি মাংস ঘুগুনি চুগুনি সেইবিলাক বনাই নিয়া হৈছেতো সেইবোৰে তাই মানে গাড়ীত লৈ গৈছে আৰু আমি আমাৰ ফেমিলিটোৰ কাৰণে দুখন গাড়ী লৈছোঁ আৰু এখনত গৈছে আমাৰ মা ভণ্টিহেঁত, তাৰপাছত আৰু এজনী ভাগিন আৰু আমাৰ ভণ্টি জোঁৱাই আৰু এখন গাড়ীত গৈছে। এইখন গাড়ীত আমি এইকেইজনেই গৈছোঁ আৰু এয়া আমি গৰঙাৰ পৰা আগলৈ গৈ আছোঁ। গৰঙাৰে যাব লাগে মেৰাপানীৰ পৰাও যাব লাগিব। এইডোখৰ 10 মাইল খুটি বুলি কয় নেকি। আৰু চাওকচোন দুইফালেকে চাহৰ বাগান আৰু তাৰ মাজে মাজে আমি আমাৰ গাড়ী আগবাঢ়িছে। এয়া আমি পালোহি মেৰাপানী আৰু ইয়াৰ পৰা আমাৰ গন্তব্যস্থানলৈ যাবলৈ অতিক্ৰমেও 40-50 কিলোমিটাৰমান পাহাৰ বগাব লাগিব। আৰু এয়া চাওক আমি পাই গৈছোঁহি পাহাৰৰ কাষ আৰু এইডোখৰ পৰাই আৰু আমাৰ আৰম্ভ হ'ব একা বেকা ৰাস্তাৰে পাহাৰ বগোৱা। চাই থাকক আপোনালোকে।
গেট দেখা পাইছিলোঁ আৰু সেই গেটখনতেই ইনাৰ লাইন পাৰ্মিট উলিয়াব লাগে আৰু আমিও তেনেকৈ ইনাৰ লাইন পাৰ্মিট উলিয়াই আকৌ আমাৰ গন্তব্যস্থানলৈ আগবাঢ়িলোঁ। আৰু এয়া দেখিছেনে প্ৰাকৃতিক সৌন্দৰ্য, দেখি থমকি হ'লোঁ। গাড়ী ৰখাই অলপ সেইবোৰো ভিডিঅ' কৰি লওঁ আৰু ফটো কেইকপিমান তুলি লওঁ সেইবুলি নামি দিলোঁ। ডাৱৰবোৰ চাওকচোন, ইমান ভাল লাগিছে দেখি। আৰু ইয়াতে এগৰাকী আণ্টিক লগ পাই একপি ফটো তুলি ল'লোঁ। আৰু এয়া চাওক, আমাৰ গন্তব্যস্থানলৈ বেছি দূৰ নাই। এই পাওঁ আমি এটা সৰু পথেৰে আমাৰ গাড়ী আগুৱাই গৈ আছে। একেবাৰে ঠেক পথটো, দুখন গাড়ী মানে ভালকৈ অভাৰটেক কৰিবই নোৱাৰে। চাওকচোন, আমাৰ গাড়ীখন যাবৰ কাৰণে সেই গাড়ীখন ব্ৰেক কৰিব লগা হৈছে, পাৰ হ'ব নোৱাৰে নহ'লে। আৰু এয়া চাওক, ফাইনেলি আমি আমাৰ গন্তব্যস্থান আহি পালোঁ। কেনেকুৱা ধুনীয়া, ভাষাৰে বুজাব নোৱাৰোঁ। আৰু স্বচক্ষুৱে আমি যিটো দৃশ্য দেখিছোঁ সেইটো হয়তো কেমেৰাত ইমান ভালকৈ তুলি ধৰিব পৰা নাই আমি। ইমানেই ধুনীয়া, পৃথিৱীখন যে ইমানেই ধুনীয়াকৈ সজিছে ভগৱন্তই। আৰু এয়াই হৈছে দয়াং হাইড্ৰ প্ৰজেক্ট। সিহঁতৰ কি ফূৰ্তি ইয়াত আহি ফটো মাৰা অনবৰত। সিহঁতকো কেইকপিমান ফটো উঠাই ল'লোঁ। নদীখনৰ পাৰতেই নাগালেণ্ড চৰকাৰে পিকনিকৰ প্লেচ এডোখৰ বনাইছে। এতিয়াও নিৰ্মাণতে আছে, সম্পূৰ্ণ হোৱা নাই। আৰু ইয়াতে আমি দুপৰীয়া সাঁজ খাই ল'লোঁ, ঘৰত যে বনাই আনিছিলোঁ। আৰু চাওকচোন, পানীখিনি ইমান ধুনীয়া সেউজীয়া। আৰু এয়া চাওকচোন, উভতি অহাৰ পথত এটা ইমান ধুনীয়া নিজৰা দেখিবলৈ পালোঁ। আৰু তাতে অলপ দেৰি ৰ'লোঁ। পানীখিনি বহুত চেঁচা। আমি তাতে হাত মুখো ধুলোঁ, ভাল লাগিল, ফ্ৰেছ লাগিল। আৰু তাৰ পাছত আৰু ঘৰলৈ উভতনি যাত্ৰা।